আজি কিছুদিন আগত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জুবিন ক্ষেত্ৰত মদৰ বটলক লৈ কেনে তেখেতৰ বক্তব্য প্ৰকাশ কৰিছে। আৰু এই ক্ষেত্ৰটোত মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই যিহেতু তেখেতে কৈছে যে জুবিনক আমি মদৰ দ্বাৰা বা এনেকুৱা ধৰণৰ ঋণাত্মক কোনো কামৰ দ্বাৰা আমি জুবিন গাৰ্গক আমি মনত ৰাখিবলৈ চেষ্টা নকৰোঁ বা সেনেকুৱা ধৰণৰ কামক আমি প্ৰশ্ৰয় নিদিওঁ। এই ক্ষেত্ৰত তেখেতক সমৰ্থন জনাই কেনে কওঁ যে মানে যি জুবিন ক্ষেত্ৰত আপোনাৰ মদৰ বটল পোৱা গৈছিল বা মদৰ বা এনেকুৱা যিকোনো ধৰণৰ ঋণাত্মক প্ৰভাৱ বিস্তাৰ কৰিব পৰা যিকোনো যদি বিষয়বস্তু তাত হৈছিলে তে সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে ব্যৱস্থা গ্ৰহণ কৰক, তাত ক'বলগীয়া একো নাই। কিন্তু হয় যি যুৱ প্ৰজন্ম যিটো আমাৰ যিটো নতুন প্ৰজন্মটোক এই যিটো মদে নিশ্চয় আমাৰ সমাজখন বহুত বেয়ালৈকে পৰ্যবসিত কৰিছে। এইটো সকলোৱে স্বীকাৰ কৰিবলগীয়া, এইটো স্বীকাৰ্য হয় সকলোৰে বাবে। গতিকে মই এই চেগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাব বিচাৰোঁ, তেখেতে যদি পাৰে, কাৰণ তেখেতৰ হাতত এইখিনি ক্ষমতা আছে, তেখেতে মদৰ লাইচেঞ্চ দিয়াটো বন্ধ কৰক, এক নম্বৰ কথা। আৰু এই যে মদৰ বিক্ৰীৰ ক্ষেত্ৰত তেখেতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। কিন্তু এনেকৈ আমি ভাবি থাকিলে নহ'ব যে মদৰ পৰা আমি ৰেভিনিউ জেনেৰেট কৰিব পাৰিম, মদৰ পৰা আমি যথেষ্ট সংখ্যক আমি টেক্স হিচাপত পইচা পাম আৰু সেইবিলাকেৰে ধৰক মানে ৰাজ্য এখন চলোৱাৰ ক্ষেত্ৰত বহুতখিনি সহজসাধ্য হৈ পৰে। কিন্তু অকল জানো মদৰ দ্বাৰা আমাৰ ৰেভিনিউ জেনেৰেট হয়? মদক বাদ দিতো আৰু বহুত ক্ষেত্ৰ আছে, বহুত আমাৰ দিশ আছে, যে দিশবিলাকত যদি আমি অলপ মনোনিৱেশ কৰোঁ, তাৰ পৰা আমি নিশ্চয় ৰাজ্য এখনৰ উপাৰ্জন জেনেৰেট কৰিব পৰা যাব, ৰাজ্য এখনৰ উপাৰ্জন নিশ্চয় তাৰ পৰাও হ'ব। গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়বস্তুটো তেখেতে আগবাঢ়ক, যাতে মদৰ বিক্ৰীৰ ক্ষেত্ৰত তেখেতে যথেষ্ট কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। আৰু নহ'লে কথাবিলাক এনেকুৱা হ'ব যে চিগাৰেটৰ পেকেটটোত যেনেকৈ লিখা থাকে স্মকিং ইজ ইনজুৰিয়াছ টু হেল্থ বা কেঞ্চাৰ কজেছ, এইবিলাক যে লিখা থাকে, যে সেইবিলাক লিখা থকাৰ পিছতো মানে পেকেটটোৰ ভিতৰত চিগাৰেট থাকে, মানুহে চিগাৰেট খায়েই আছে আজিলৈকে, কথাবিলাক সকলোৱে জানেই। গতিকে তেখেতে যদি ভাবিছে কিয় অকল জুবিন ক্ষেত্ৰ, অসমৰ সমূহ ঠাই যিমান ঠাই আছে অসমৰ ঠাইবোৰতে তাৰমানে এই যিটো মদৰ হওক বা যিকোনো ধৰণৰ তাৰমানে অপ্ৰীতিকৰ পৰিস্থিতি হ'ব পৰা যিকোনো বিষয়বস্তু এইবিলাক পৰিহাৰ কৰাৰ ক্ষেত্ৰত তেখেতে কঠোৰ পদক্ষেপ গ্ৰহণ কৰক। এই ক্ষেত্ৰত আমাৰ সম্পূৰ্ণ সমৰ্থন থাকিব। আৰু লগতে জুবিনদাৰ যে অনুৰাগী, আমি এনেকৈ এটা ভাৱধাৰা ল'ব নোৱাৰোঁ যে কোনোবাই মদ খালেই বোলে যে জুবিনৰ অনুৰাগী বা জুবিনদাৰ অনুৰাগী হ'লেই বোলে যে মদ খাব লাগিব, এইটো ধাৰণা সম্পূৰ্ণ ভুল ধাৰণা বুলি গণ্য কৰোঁ। জুবিনদাৰ বহুত অনুৰাগী, মানে কি বেছিখিনি অনুৰাগীয়ে জুবিনদাৰ মদৰ যে মানে নিচাত থাকে বা মদৰ কাৰণে যে পাগল, এনেকুৱা ধৰণৰ কথা যদি সমাজ এখনৰ সন্মুখত যদি বা ৰাইজৰ সন্মুখত যদি তুলি ধৰিব বিচৰা যায়, যে ছবিখন যে জুবিনদাৰ অনুৰাগী মানে মাদক দ্ৰব্য সেৱন কৰা মানে এনেকুৱা এচাম মানুহক যদি তুলি ধৰা যায়, সেই ক্ষেত্ৰত কেতিয়াও সমৰ্থনযোগ্য নহয়। গতিকে মই জুবিনদাৰ যিখিনি অনুৰাগী আছে, অনুৰাগীসকলে এটা ডিচিশ্যন লোৱাটো ভাল বুলি ভাবোঁ। জুবিনদাৰ অনুৰাগীয়ে মানে কোনোবাই মাদক দ্ৰব্য সেৱন কৰকে বা মাদক দ্ৰব্য সেৱন নকৰকে, বিশেষকৈ যিবিলাকে খাই আছে, তেওঁলোকে এতিয়াও এটা মানে প্ৰতিজ্ঞা কৰাটো উচিত বুলি ভাবোঁ যে জুবিনদাই যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে মাদক দ্ৰব্য সেৱন কৰাটো বন্ধ কৰি দিয়ক। যেতিয়া মদৰ বিক্ৰী কমি যাব, তেতিয়া চৰকাৰ এখনে নিশ্চয় ভাল কামৰ ক্ষেত্ৰত আগবাঢ়িবলৈ বাধ্য হ'ব। কাৰণ জুবিনে নিশ্চয় মানুহক মদ খোৱাৰ কাৰণে তেখেতে কাকো কেতিয়াও প্ৰলোভিত কৰা নাই। তেখেতে মদ খোৱাৰ ক্ষেত্ৰত তেখেতৰ সেইটো এটা ব্যক্তিগত কথা আছিলে, আৰু কেতিয়াও কাকো তেখেতে মদ খোৱাৰ কথা বা তেখেতে বাকীটো চিগাৰেটৰ কথা কৈছে, এইবিলাক নাখায়ো আৰু এইবিলাক খোৱাৰ ক্ষেত্ৰত তেওঁ মানাও কৰিছিলে, কিন্তু মদ খোৱাৰ ক্ষেত্ৰতো কেতিয়াও তেখেতে প্ৰমোট কৰা নাছিলে। এই কথাটো আমি কেতিয়াও দেখা নাই। গতিকে এই যিটো মদ খোৱাৰ কথা জুবিনদাৰ ক্ষেত্ৰত, জুবিনে নিশ্চয় ভাল নাপায়, এইটো তেখেতৰ ক্ষেত্ৰৰ কথাটো বেলেগ। তেখেতৰ লগত আমি নিজকে একাত্ম কৰি কেনে তেখেতৰ বাকী দিশবিলাকত আমি আগবাঢ়ি যাওঁ। তেখেতৰ যে আদৰ্শৰ কথা কৈছিলে, তেখেতৰ যে গান আছে, সেই দিশটোৰে আমি আগবঢ়াটো উচিত হ'ব বুলি জ্ঞান কৰোঁ। গতিকে জুবিনদাৰ যিখিনি অনুৰাগী আছে, যিসকলে মাদক দ্ৰব্য সেৱন কৰে, তেওঁলোকে যথাসম্ভৱ, যদি সম্ভৱ নোহোৱাৰ কোনো কথাই নাই, আমি নিশ্চয় জুবিনদাৰ কাৰণে এইখিনি কৰিব পাৰিম। মাদক দ্ৰব্য সেৱন কৰাটো তেখেতসকলে বন্ধ কৰি দিয়ক, যেতিয়ালৈকে জুবিনদাই ন্যায় নাপায়। আজি যেনেকৈ #জাষ্টিছ ফৰ জুবিন গাৰ্গে এটা ৰেকৰ্ডৰ পিনে গতি কৰিছে অসমৰ ফালৰ পৰা, গতিকে ঠিক তেনেকুৱাকৈ তেখেতসকলে যদি এই মাদক দ্ৰব্য সেৱন কৰাটো তেখেতে বন্ধ কৰি দিয়ে, সমাজত এটা ভাল বাৰ্তা যাব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও এটা কথা লক্ষ্য ৰখা উচিত, তেখেতক ৰাইজে নিৰ্বাচিত কৰিছে,
গতিকে এখন গণতান্ত্ৰিক দেশত বা গণতান্ত্ৰিক দেশৰ অন্তৰ্গত এখন ৰাজ্যত যদি তেখেতে মানে এটা চৰকাৰী এটা পদত আছে, গতিকে তেখেতৰ নিশ্চয় জনতাৰ কথা শুনা দৰকাৰ আৰু জনতাক তেখেতে বিশ্বাসত লৈ জুবিন দাক যাতে ন্যায় দিয়াৰ ক্ষেত্ৰত জনতাই যাতে তেখেতক বিশ্বাস কৰিব পাৰে তেনেধৰণৰ কাম কৰা উচিত। কিন্তু যিবিলাক ৰাজনীতি হৈ আছে জুবিন দাৰ ক্ষেত্ৰত আজি খোলাখুলি হৈ গৈছে কথাবিলাক যে জুবিন দাৰ ক্ষেত্ৰত এনেকুৱা ৰাজনীতি হ'ব বুলি হয়তো কোনো কল্পনাই কৰা নাছিল। তথাপিও আজি জুবিন দাৰ ক্ষেত্ৰত বেয়া ধৰণৰ ৰাজনীতি হৈ গৈছে, বহুত বেয়া বহুত ঘৃণনীয় ধৰণৰ ৰাজনীতি হৈ গৈছে। গতিকে এই ৰাজনীতিৰ পৰা সকলো দলকে শাসকীয় দলৰ পৰা আৰম্ভ কৰি সকলো দলেই যাতে এই ৰাজনীতিৰ পৰা দূৰত থাকে আৰু সেইটোৱে অসমবাসীৰ কাৰণে যথেষ্ট লাভজনক হ'ব। এতিয়ালৈকে জুবিন গাৰ্গৰ যিসকলে চৰিত্ৰ হননৰ কাৰণে চেষ্টা কৰি আছে বহুত ব্যক্তিয়ে ইতিমধ্যে সামাজিক মাধ্যমতে হওক আৰু ক'ৰবাতে হওক জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ ক্ষেত্ৰত মানে কিছু ব্যক্তি তাৰমানে আগবাঢ়ি গৈছে। গতিকে এই ক্ষেত্ৰত চৰকাৰৰ দৃষ্টিগোচৰ যদি হোৱা নাই, সোনকালে চৰকাৰে এই বিষয়বস্তুটোত তেখেতসকলে এটা সঠিক দৃষ্টিভংগী ৰাইজৰ মাজলৈ এৰি দিব লাগে, যাতে যিসকলে জুবিন গাৰ্গৰ চৰিত্ৰ হননত নামি পৰিছে তেওঁলোকক কঠোৰ শাস্তিৰ প্ৰথমতে ব্যৱস্থা কৰক। কাৰণ জুবিন গাৰ্গ জীয়াই থকাৰ পাছত জুবিন গাৰ্গে এটা মানে মৃত্যু কথাটো ক'বলৈ অলপ বেয়া লাগে যদিও স্বীকাৰ কৰিবই লাগিব আমি, জুবিন দাই যিহেতু এই পৃথিৱী এৰি গুচি গ'ল, তেখেতক আকৌ দ্বিতীয়বাৰৰ কাৰণে হত্যা কৰাৰ কাৰণে চেষ্টা কৰি থকা যিখিনি ব্যক্তি সেইসকলক চৰকাৰে এটা কঠোৰ বাৰ্তা প্ৰেৰণ কৰিব লাগে আৰু তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।